Hello everyone, কেনেকুৱা আছে সকলে আশা কৰিছো সকলে ভালে আছে। আজি এটি সুন্দৰ ৰেচিপি লৈ আহিছো। এয়া হৈছে পিঠাগুড়িৰে বনোৱা কেক আৰু বহুতে হেলদি কে মানে বনাইছো। তো ভিডিওটো চাই থাকক, ধুনীয়াকৈ চাওক আৰু ঘৰতে বনাই খাওক। এয়া মই এটা লৈছো বাটি, ডাঙৰ বাটি আৰু মই যিটো পিঠাগুড়ি ইউজ কৰিছো সেইটো হৈছে মানে ঘৰতে মানে বনোৱা পিঠাগুড়ি আৰু মই ভাজা নাই পিঠাগুড়িটো মানে শুকানকে ৰ'দত ৩-৪ দিন মান ভালদৰে মই শুকাই হেনেকে মানে থৈ দিওঁ। তো হেয়া হৈছে, এয়া দিছোঁ মই 1 কাপ পিঠাগুড়ি আৰু 1 কাপ গুড়ি কৰি লোৱা চেনি। তাৰপিছত এয়া হৈছে 1 কাপ নাৰিকলটো মই মিক্সিতে মাৰি লৈছোঁ আৰু তাৰপিছত এতিয়া লৈছোঁ 1 কাপ গাখীৰ আৰু গাখীৰখিনি গোটেইখিনি একেবাৰে নালাগে, সেইটো কাৰণে লাহে লাহে দি থাকিব যাতে বেছি মানে পনীয়া হৈ এয়া নহয় আৰু পনীয়া নহয়। তো মই প্ৰথমতে অলপ অলপকৈ দি এনেকৈ লৰাই আছোঁ। তাৰপিছত আৰু অলপমান লাগা যেন হোৱাত আৰু অলপমান দিছোঁ। তো সেনেকৈ দি থাকিব, গোটেইখিনি একেবাৰে নিদিব। তাৰপিছত সেইখিনি ভালদৰে মিহিকৈ একদমাৰে আৰু ভালদৰে সেয়া কৰি লৈছোঁ। আৰু পিঠাগুড়িৰে মানে বনোৱা বস্তু বহুতে হেলদি হয়। ময়দা ইয়াতে ব্যৱহাৰ কৰা নাই, অকণমান বেকিং পাউডাৰ দিছোঁ, অকণমান চাওকচোন চামুচখন কিমান সৰু, তো সেইখিনি দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ ঘি। যদি ঘৰত ঘি নাথাকে তো নিদিলেও হ'ব, ৰিফাইন দিলেও হয়। মই যিহেতু আছিলে কাৰণে দিছোঁ, নহ'লে আৰু মই ৰিফাইন দিলেও হ'ব। তাৰপিছত এয়া দিছোঁ মই ইয়াতে 2 চামুচ মান কাষ্টাৰ্ড পাউডাৰ, ঘৰত আছিলে কাৰণে দিছোঁ, নহ'লে নাই। আৰু মই কাষ্টাৰ্ড পাউডাৰটো দিলে ধুনীয়া ৰং হয় আৰু অলপমান হালধীয়া সেনেকুৱা মানে ৰং হয়, তো মানে দেখিবলৈ ভাল হয় আৰু সেইটো কাৰণে কাষ্টাৰ্ড পাউডাৰটো দি পেলাই আকৌ ভালদৰে মিহলাই লৈছোঁ। আৰু বহুত আজি এটা সহজ উপায় দিম মই কেক বনোৱাৰ। মানে কেতিয়াবা হয় ন এনেকুৱা যে আমাৰ ইটোৰ লগত ইটো নিমিলে, মানে কেৰাহীটোৰ লগত মানে বাতি নিমিলে, আৰু মানে কেৰাহীটোৰ ভিতৰত ষ্টেণ্ডডাল বেছি মানে ওখ হ'লে মানে বাতিটো দিব দিগদাৰ হয়। তো সেনেকুৱা বহুত সুবিধা হোৱা এটি মই আজি সেয়া দেখাম, টিপছ মানে দিম আৰু এতিয়া কেকটো মানে দেখিবলৈ শুৱনি হ'বলৈ মই ঘৰতে বনোৱা মানে টুটি ফ্ৰুটি হয়। তো যদি ভিডিঅ' লাগে মই বনাম এইটো বনোৱা। তো এয়া টুটি ফ্ৰুটি দি দিছোঁ। মোৰ তাত ৰঙা, সেউজীয়া আৰু হালধীয়া আছে, 3টা ৰঙৰ। তো এনেকৈ দি দিছোঁ আৰু দেখিবলৈ ভাল হয় আৰু তো এনেকৈ দি পেলাই মানে। তো এতিয়া মই কেৰাহীটো অকণমান প্ৰথমতে মানে গৰম হ'ব দিছোঁ আৰু লোহাৰ মানে কেৰাহী হ'লে ভাল। চাওক মই একো নিমখ দিয়া নাই, দিছোঁ ইয়াতে মই 3খন চামুচ, 3খন চামুচ দি পেলাই বাতিটো তাতে দি দিম আৰু আমাৰ কেক ৰেডি হৈ যাব। আৰু ল' ফ্লেমত মই 40 মিনিটছ ৰাখিছোঁ আৰু 40 মিনিটছত আমাৰ কেক ধুনীয়াকৈ ৰেডি হৈছে। আৰু এইটো মানে চাব যাতে মই ঢাকনিখনেৰে ভালদৰে সেয়া হয়, যাতে মানে ভাপটো মানে গুচি নাহে। তো এইটো চাব। আৰু এইবিলাক মই বনাই থকাৰ সময়ত চাওকচোন ল'ৰাই কি কৰিছে, ঘৰৰ উৎপাত, গোটেই কানি কাপোৰ পেলাই এইবিলাক কৰিছে। আৰু এইবিলাকে কৰি থাকে, যাৰ ঘৰত বাচ্ছা আছে তেওঁলোকে মানে গম পাব আৰু এনেকুৱা উৎপাত, বাপৰে। তাৰপিছত এনেকৈ 40 মিনিট পাৰ হ'ল। তাৰপিছত আমাৰ এতিয়া কেকটো চাওকচোন কি ধুনীয়া হৈছে, ধুনীয়াকৈ ফুলিছেও, ধুনীয়া হৈছে। আৰু এতিয়া চামুচখন ভাবিব পাৰে ন যে চামুচকেইখন বা মানে কি হৈছে, মানে দেই পুৰি মানে গৈছে নেকি। চাওক কেকটো পূৰা একদম হৈ গৈছে ৰেডি। আৰু এতিয়া চাওক চামুচকেইখন যেনেকুৱা আৰু সেনেকুৱাই আছে, একো বেয়া হোৱা নাই, সুন্দৰ হৈছে। এতিয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'ব দি পেলাই এতিয়া আমি কেকটো এনেকৈ দি পেলাই এইখন এতিয়া গুচাই দিম। চাওকচোন কি ধুনীয়া হৈছে, কি ধুনীয়া ৰং হৈছে, একদম ধুনীয়া হৈছে। চাওক এতিয়া লাহেকৈ মই কাটিম আৰু খাম আৰু এতিয়া চাহেৰে সন্ধিয়াৰ। তো
ধুনীয়া হৈছিলে কেকটো, বহুত ভাল লাগিছিলে খাই। আপোনালোকেও বনাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে মোক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমাৰ কেক হৈ গ'ল ৰেডি আৰু বহুতে হেল্ডি হয়, যিহেতু মানে পিঠাগুড়িৰে বনোৱা হয় আৰু আমাৰ প্ৰত্যেকৰ ঘৰতে পিঠাগুড়ি প্ৰায় থাকেই হয়নে, তো সেইটো কাৰণে ইজি হয় মানে বনাবলৈ। তো চাওক আৰু আলহী দুলহী আহিলেও মই দিব মানে ভাল হয়, কাৰণ আমাৰ কালাৰফুল হয় বস্তুটো হয়নে। তো আজিলৈকে এইখিনিয়ে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। তো টাটা, বাই বাই।